হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ মালুৰ পথাৰত থকা বৰভেটিলৈ। ব'লকচোন। এতিয়া লৈ লওঁ আমি চাকি। ব'লকচোন। এয়া আমি চাকি লৈ লৈছোঁ এতিয়া। ডাঙৰ চাকি দুগছ লৈ লৈছোঁ। এইখনেই হৈছে ডাঙৰ গেট দিছোঁ এখন বৰভেটি লিখা আছে, বাটচৰা লিখা আছে। সৰু সৰু গেট প্ৰথমে দুখনি পায়। এইখন হৈছে মেইন গেটখন, ভিতৰলৈ সোমোৱা। ব'লকচোন আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। এইখন চাওক, ৰ'ব পাৰে এইকণতে। ব'লকচোন ভিতৰলৈ যাওঁ। ইমান ধুনীয়া পৰিৱেশটো, মজা লাগিছে কৈছোঁ নহয়। ব'লক ভিতৰলৈ গৈ থাকোঁ। এই গছবোৰ হৈছে বকুল গছ, চাওকচোন। দুই কাষে বকুল গছে পূৰা ৰুই কিমান ধুনীয়া ছাঁ দি থৈছে। এনেকুৱা ছাঁ দিয়া গছবোৰ ভাল লাগে নহয় জানো। গছৰ পাতটো বহুত বেছি যে কাৰণে ছাঁটো ধুনীয়া পৰে। এইপিনে এখন আছে সৰু দলং, আহি আছোঁ এইখন চাবৰ কাৰণে। জাপি দিয়ে বাটচৰা বনাইছে চাওক, সুন্দৰ লাগিছে। আছে জিৰণি চৰা। এয়া চাকি ইয়াতো জ্বলায় ভেটিত। আমি এতিয়া ভিতৰতে জ্বলাব কৈছে। ব'লকচোন ভিতৰলৈকে যাওঁ। আমাৰ চাকি জ্বলাই হৈ গ'ল আৰু আমাৰ প্ৰসাদো দিলে। চাওক, নামঘৰৰ ভিতৰত এনে মানুহ বহি আছে। প্ৰসাদ খাই খাই গৈ আছে বাৰু। এয়া কোনোবাই দূৰণিৰ পৰা আহিছে, ইয়াতে মানে এসাঁজ খাম বুলি লগে ভাগে লৈ আহিছে। সেইকাৰণে সেয়া তেওঁলোকে এয়া চাওক, বন্তি প্ৰজ্বলন স্থান দিছে। কাৰণ যেতিয়া ইয়াত লগোৱা হয় তেতিয়া চাকি জ্বলাবলৈ জেগাই নাইকিয়া হৈ যায়, বহুত মানুহ হৈ যায় ন। সেইকাৰণে এই ঘৰতে দিছে। এতিয়া এয়া হৈছে বৰভেটি। এয়া চাকি জ্বলি আছে চাওকচোন, ইমান ধুনীয়া দান পাত্ৰ। বৰভেটি কোনোবাই গামোচা বস্ত্ৰ আদি দান কৰে যে, ইয়াতে এনেকৈ লিখি দিছে, ইয়াতে ৰাখিব পাৰে। ব'লকচোন এতিয়া আমি চাৰিওৰাউণ্ডটো এক পাক ঘূৰি, আজিলৈকে যোৱা হোৱাই নাই কাৰণ ৩-৪বাৰ আহিলোঁ। আজি যাম বুলি ভাবিছোঁ। ব'লক তেওঁলোকেও আমাৰ লগতে আহি থাকক। এই গছবোৰ চাওকচোন, কিমান পুৰণি গছ আছে। গোটেই গছেই ওপৰলৈ। আমি দলং পাৰ হ'লোঁ, ইমান গৰম। দলংখন উঠিব নোৱাৰি, ভৰিকেইটা পুৰি যায়গৈ। এয়া হৈছে ইয়াত দলঙৰ পুখুৰীয়ে হয়। ইয়াত মাছো আছে নেকি। এয়া চাওক, এইপিনেও আছে। এয়া মাছ আছে, মাৰি আছে পূৰা। এয়া হৈছে গোটেই সেউজীয়া পৰিৱেশ। চাওক, সেউজীয়া পৰিৱেশ। ঘৰ আছে, নাজানো কি ঘৰ। এইপিনেও আছে ঘৰ। এইপিনে আছে, আপুনি টয়লেট যাব হ'লে যাব পাৰে এইপিনে। এইবোৰ ঘাঁহ গজি আছে, চাওক কিমান ধুনীয়া সেউজীয়া, পূৰা সেউজীয়া। চাওক, এইবোৰ হৈছে বকুল গছবোৰ। আৰু আপোনালোকে মোৰ চেনেলটো যদি পোনপ্ৰথমে আহিছে, সেইকাৰণে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত থকা বেল আইকনটো টিপি দিব। আমাৰ হৈ গ'ল এতিয়া আমি যাম ঘৰলৈ। ঘৰত আৰু ভাত চাত ৰান্ধিব আছেই নহয়, সেইবোৰ একো কৰাই নাছিলোঁ নহয় জানো। সেইকাৰণে এতিয়া ব'লকচোন আমি এতিয়া ঘৰৰ ফলীয়া আহোঁ। এয়া আছে বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতি। কিবা সংৰক্ষণ কৰি থব পৰা কিবা বস্তু আছে, সেইকাৰণে এতিয়াতো তলা বন্ধ আছে বুলি কৈছে। এয়া হেলমেট পিন্ধি ল'লোঁ। এতিয়া আমি যাম ঘৰলৈ। আমি বৰভেটিৰ পৰা আহিলোঁগৈও, আহি লৈ ভাতো ৰান্ধিলোঁ। এতিয়া হৈ গ'ল, ৰেডি হৈ গ'ল। এতিয়া চাওক কি ৰান্ধিলোঁ। দাইল বনালোঁ, মগু দাইল, ডিম বইল, মিক্স ভাজি, আচাৰ আৰু ৰঙা মৰিচা, সৰু আলু ভাজি, তিতা কেৰেলা ভাজি। এনেদৰে আজি হৈ যাব। খাই লৈ আকৌ লগ পাই আছোঁ। হেল্ল' গাইজ, আমি বৰভেটি গ'লোঁ।
তাৰ পৰা আহি খানা বনাই মেলি খালোহি কিন্তু আকৌ ভিডিঅ' কৰা নহ'লে ভাবিছোঁ এতিয়া দুদিনমান হৈ গ'ল বাৰু ৰাখি থোৱা এতিয়া আকৌ ভাবিছোঁ যিকণ থাকি গৈছে সেইকণ আকৌ দেখাই লওঁ এতিয়া আপোনালোকক দেখাম মই মানে কেইটামান ব্লাউজ চিলাইছিলোঁ সেই ব্লাউজকেইটা দেখাম আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি পেলাই জনাবচোন এইটো চিলাইছিলোঁ এটা খালি হুক লগোৱা নাই এইটো বেক সাইডটো এইটো এটা এইটো হৈছে 38 এইটো হৈছে 38 ব্লাউজ চাওক 3 নম্বৰ ব্লাউজটো হৈছে এইটো চাওক এইটো হৈছে 3 নম্বৰ ব্লাউজটো আৰু পিঠিটো হৈছে এইটো হৈছে 4 নম্বৰ ৰেড কালাৰৰ এইটো পিঠিটো অকমান ডাঙৰ হয় চাওক এইটো পিঠিটো আৰু এইটো হৈছে পেডেড ব্লাউজ চিলাইছিলোঁ এইটো বেক ওপেন চিলাইছিলোঁ চাওক দৃষ্টি কৰা নাই কাৰণ মই চিলাই হোৱাৰ পিছত মই ধুই পেলাওঁ মোৰ ভাল নালাগে ধুই দিলোঁ মই এতিয়া ষ্টিক কৰিবলৈ আছে এইটো ব্লাউজ আৰু ব্লাউজকেইটা কেনেকুৱা হৈছে আপোনালোকে কেনেকুৱা লাগিলে ব্লাউজকেইটা আপোনালোকে ভিডিঅ'টো চাই ক'ব যদি আপোনালোকে মোৰ চেনেলটোত পোনপ্ৰথমে আহিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তলত থকা বেল আইকনটো টিপি দিব তেতিয়াহে আকৌ মই যিবিলাক ভিডিঅ' দিম আপোনালোকে পোনপ্ৰথমে পাব আজিলৈ আহোঁ বাই